নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম। আজি আমি শিকিবলৈ গৈ আছোঁ ব্লেক চিৰ আশে পাশে থকা যিবিলাক দেশ সিহঁতৰ নামবিলাক। আৰু যিহেতু ব্লেক চি বিশেষকৈ ৰাছিয়া আৰু ইউক্ৰেইনৰ ৱাৰৰ পাছত নিউজত আহি থাকে, সেইটো কাৰণে আগন্তুক আহিবলগীয়া যিবিলাক গভৰ্ণমেণ্টৰ এক্সাম আছে সিহঁতৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হৈ পৰে। চ' ইয়াৰ এটা চিম্পল টিক শিকাম আপোনালোকক, যাৰ থ্ৰুৱেদি আপোনালোকে অতি সোনকালে আৰু অতি নিখুঁতভাৱে দেশকেইখনৰ নামটো মনত ৰাখিব পাৰিব। চ' ইয়াতে টিকটো হৈছে R1। R1টো মই ইউটো এনেকৈ লিখিব লাগিব, R1 GT ৰোড। চ' ইয়াতে R1 মানে হৈছে ইউ মানে হৈছে ইউক্ৰেইন, R মানে হৈছে ৰোমেনিয়া, বান মানে হৈছে বা বি মানে হৈছে বালগেৰিয়া, জি মানে হৈছে জৰ্জিয়া, আৰু টি মানে হৈছে টাৰ্কি, আৰু শেষত ৰোড মানে হৈছে R মানে হৈছে ৰাছিয়া। গতিকে ধন্যবাদ।